सैथो खौरां फोसावनायनि जाहोनाव 1995 इं मायथाइयाव दीपक स्वर्गियारिया जिउ खोमानांदों। रुंसारि दीपक स्वर्गियारिनि 28थि रुंसारि सानखौ फालिदों गरेस्वर प्रेस गिल्डआ। 1995 इं मायथाइनि 23 सेप्तेम्बराव सैथो खौरां फोसावनायनि थाखाय खौरांगिरि दीपक स्वर्गियारि बिथांखौ उदखारि हानजाया फैनानै दीपक स्वर्गियारिनि जोनोम न'आव बिसि आरो उन्दै फिसाज्लानि मेगन सिगाङावनो उदखारि हानजाया गावथारनानै गालांदोंमोन। मख'नो गोनांदि तामुलपुर जिल्ला गरेस्वर हालामनि बागदबा गामिनि बर'नि गेजेराव गोख्रों सैथो बाथ्राखौ लानानै खौरां लिरनायनि थाखाय बर'नि सासे गोख्रों खौरांगिरि दीपक स्वर्गियारि बिथांखौ हरनि समाव मोनसे उदखारि हानजाया फैनानै गावथारनानै गालाङो। थिग बे लेखायैनो गरेस्वर प्रेस गिल्डआ बिथांनि 28थि रुंसारि सानाव गरेस्वर हालामनि सिङाव थानाय मिलन घराव आलारि बाथि सावनानै रुंसारि दीपक स्वर्गियारिनि सावगारियाव बिबार बावनाय जायो। गोख्रों खौरांगिरि दीपक स्वर्गियारिनि 28थि रुंसारि सानजों लोब्बा लाखिनानै गरेस्वर प्रेस गिल्डआ रुंसारि सान फालिदों। बे रुंसारि सानाव गरेस्वर प्रेस गिल्डनि आफादगिरि बिथाङा बुंथियोदि बिटिआर सोरखारा मोनसे थांखि लानांगौ रुंसारि दीपक स्वर्गियारिनि मुङाव। बिटिआर सोरखारा बान्था फोसावनांगौ आरो दीपक स्वर्गियारिखौ गावथारनाया 28 बोसोर बारलांबाय नाथाय दिनैसिम थार बिजिरनायखौ मोननो हायाखै होननानै बुंथियो। थिग बे लेखायैनो गरेस्वर प्रेस गिल्डआ दीपक स्वर्गियारिनि थार बिजिरनायखौ मोननांगौ आरो दायनिगिरिया साजा मोननांगौ होननानै फोरमायदों। दिनै 28थि रुंसारि दीपक स्वर्गियारिनि रुंसारि सानाव मोनसे गोनांथार बाथ्रा फोसावनानै होयो गरेस्वर प्रेस गिल्डआ। बे बोसोराव रुंसारि दीपक स्वर्गियारिनि मुङाव 5 सुबुंनो गोख्रों खौरांगिरि बान्था होनाय जागोन होननानै फोरमायदों बिथांमोना। সাংবাদিক দীপক স্বৰ্গীয়াৰী গুৰেশ্বৰৰ এগৰাকী সাহসী সাংবাদিক আছিল আৰু তেখেতৰ মৃত্যু এক অভাৱনীয়ভাৱে আততায়ীৰ হেতুত হৈছিল আৰু 1995 চনৰ 23 ছেপ্টেম্বৰত অজ্ঞাত আততায়ীয়ে পত্নী আৰু পুত্ৰৰ সন্মুখতে গুলীয়াই হত্যা কৰিছিলে। তেতিয়াৰে পৰা কিন্তু পৰাগ দাসৰ যিদৰে আচলতে হত্যাৰ বিচাৰ নহ'ল একেদৰে দীপক স্বৰ্গীয়াৰীৰ হত্যাৰ বিচাৰ নহ'ল। হত্যাকাৰী আজি পৰ্যন্ত চৰকাৰে ইয়াৰ বিচাৰ কৰি উলিয়াব নোৱাৰিলে, শাস্তি প্ৰদান কৰিব নোৱাৰিলে। তাৰ বাবে আজি 28 সংখ্যক মৃত্যু তিথিত আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ দীপক স্বৰ্গীয়াৰীৰ হত্যাকাৰীক যাতে বিচাৰি উলিয়াই বা চিনাক্তকৰণৰ যি ব্যৱস্থা কৰে তাক ব্যৱস্থা কৰিব লাগে। আৰু এগৰাকী সাহসী সাংবাদিক হিচাপে ইতিমধ্যে তেখেতে কৰি থৈ যোৱা যি অৰিহণা বিশেষভাৱে বৰভূমিৰ যি ভূমিকা বৰভূমিত যি আচলতে তেখেতৰ যি লিখনিৰ প্ৰভাৱ বা তেখেতে লিখনিৰ জৰিয়তে সমাজ পৰিৱৰ্তনৰ সপোন দেখিছিল আৰু সেই সমাজ পৰিৱৰ্তনে এগৰাকী মানৱ অধিকাৰ কৰ্মী হিচাপে আচলতে প্ৰতিষ্ঠিত হৈ পৰিছিল। সেইগৰাকী সাংবাদিকে কিন্তু এতিয়া বৰভূমিৰ প্ৰশাসক গোষ্ঠীয়ে শাসক গোষ্ঠীয়ে ইতিমধ্যে পাহৰি পেলাইছে। আমি দাবী জনাইছোঁ সাম্প্ৰতিক সময়ৰ প্ৰমোদ বড়োৰ যি নেতৃত্বাধীন যি UPPL চৰকাৰ আছে তেখেতসকলক আমি অনুৰোধ জনাইছোঁ দীপক স্বৰ্গীয়াৰীৰ নামত যাতে বৰভূমিৰ পৰা UPPL গভৰ্ণমেণ্টে এটা বঁটা ঘোষণা কৰি এই প্ৰয়াত শ্বহীদ সাংবাদিকগৰাকীক এটা মৰ্যাদা প্ৰদান কৰে। তাৰ বাবে আজিৰে 28 সংখ্যক মৃত্যু দিৱসত আমি গুৰেশ্বৰ প্ৰেছ গিল্ডে দাবী জনাইছোঁ। শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰী আজি 28 সংখ্যক মৃত্যু তিথি আৰু এই মৃত্যু তিথিৰ দিনাই আমি যিদৰে BTC গভৰ্ণমেণ্টক আমি তেখেতৰ নামত শ্বহীদ সাংবাদিকগৰাকীৰ নামত বঁটা ঘোষণা কৰাৰ দাবী জনাইছোঁ একেদৰেই গুৰেশ্বৰ প্ৰেছ গিল্ডে আজি আমি বিশেষভাৱে শ্বহীদ সাংবাদিক দীপক স্বৰ্গীয়াৰীৰ নামত অসমৰ 5গৰাকীকৈ সাংবাদিকক প্ৰতি বছৰে বঁটা দিয়াৰ বাবে আমি বিশেষভাৱে ঘোষণা কৰিছোঁ। ইতিমধ্যে গুৰেশ্বৰ প্ৰেছ গিল্ডে এটা জুৰি সমিতি গঠন কৰি দিছে আৰু সেই জুৰি সমিতিয়ে অতি শীঘ্ৰেই অসমৰ 5গৰাকী সাংবাদিকক দীপক স্বৰ্গীয়াৰীৰ নামত যি সাহসিকতাৰ সাংবাদিকতাৰ বঁটা সেই বঁটা প্ৰদান কৰিব বুলি আজি প্ৰেছ গিল্ডৰ তৰফৰ পৰা মৃত্যু তিথিৰ দিনাই আমি ঘোষণা কৰিছোঁ। নিৰ্ভীক সাংবাদিক দীপক স্বৰ্গীয়াৰীৰ আজি 28 সংখ্যক মৃত্যুবাৰ্ষিকী। তেখেতে 1995 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে আততায়ীৰ নিৰ্বিচাৰ গুলীবৰ্ষণত তেওঁৰ নিজৰ গৃহ
বাগডোবাত তেওঁৰ স্ত্ৰী আৰু তেওঁৰ পুত্ৰৰ সন্মুখতে আততায়ী নিৰ্ভীক গুলীচালনাত মৃত্যুবৰণ কৰিবলগীয়া হৈছিল। গোৰেশ্বৰৰ এজন নিৰ্ভীক সাংবাদিক আছিল তেখেতে গোৰেশ্বৰ পূৰ্বৰ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সদস্য তথা কাৰ্যনিৰ্বাহক সদস্য। আমি তেখেতৰ মৃত্যুবাৰ্ষিকী প্ৰতি বছৰে পালন কৰি আহিছোঁ। এইবাৰো আমি গোৰেশ্বৰ প্ৰেছ গিল্ডে আড়ম্বৰপূৰ্ণভাৱে নহ'লেও কিছু অনুষ্টুপীয়াকৈ তেখেতৰ মৃত্যুবাৰ্ষিকী 23 সংখ্যক মৃত্যুবাৰ্ষিকী আমি গোৰেশ্বৰ মিলন নগৰত আমি অনুষ্ঠিত কৰিছোঁ। গতিকে তেখেতে 23 বছৰে তেখেতৰ মৃত্যুৰ কোনো সুবিচাৰ নাপালে। অসম চৰকাৰ তথা পূৰ্বৰ BTC চৰকাৰ বৰ্তমান BTR চৰকাৰৰ ওচৰত আমি দাবী জনাওঁ তেখেতে 23 বছৰৰ পিছতো যেন তেখেতে যি মৃত্যুবৰণ কৰিব লগা হৈছিল নিৰ্ভীকতা লৈ, গতিকে তাৰ যেন সুবিচাৰ পায়। গতিকে সেইটোৱে মই আশা কৰিছোঁ। सेरफांगुरियाव बाजाज बाइक लानो गोसो गुदुं सुबुंफोरनि थाखाय गोजोनथाव खौरां। क'क्राझार जिल्लानि सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज श'रुमा फैगौ 25 सेप्तेम्बरनिफ्राय 29 सेप्तेम्बरसिम मेगा लन काम एक्सचेन्ज मेला खुंफुंनो थांगासिनो। बायगिरि बिथांमोनखौ मिथिहोहरनाय जायोदि डाउन पेमेन्टआ RC इन्सुरेन्स लाफानानै 10,999 रांनिफ्रायनो जागायगोन। बेनि अनगायैबो सोरबाफोर गोसो दंब्ला 500 रां होनानै गोसो बादि बाइकखौ आवग्रिना दोननो हागोन। नोंथांमोना सेरफांगुरियाव थानाय फुंखा एन्टारप्राइज बाजाज श'रुमजों लोगोसे कसुगाव फेस्टिभ आउटलेट आरो सराइबिल फेस्टिभ आउटलेट ब्रान्च श'रुमावबो खुंफुंजानाय मेगा लन काम एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाइकखौ लांफैनो हागोन। बाजाजनि बाइक सालायनो मोजां मोनग्रा रायजो राजाफोरनो फुंखा एन्टारप्राइज बाजाज श'रुमा लोगोसे मोजां अफारफोरबो लाबोफादों। 5 लिटार पेट्रल फ्रि, गंनै हेलमेट फ्रि, केस होनानै बाइक बायगिरिफोरनो 2,000 रां केशबेक मोनफिननो हागोन आरो मेगा लन काम एक्सचेन्ज मेलायाव बाइक बायगिरिफोरनो 1 बोसोरनि थाखाय 12 खेब फ्रि वाशिं होनाय जागोन। आबुङै मिथिनो थाखाय गाहायाव होनाय जानबुं नम्बरनि गेजेरजों खौरां लानो हागोन। 600-381-7191 910-154-7892 आरो 910-159-8021